যদি ঘৰখনত কোনোবা মদাহী মানুহ থাকে, সেই মদাহীজনে মদ খাই আহি ঘৰৰ মানুহক বেয়া ব্যৱহাৰ কৰে, আৰু যেতিয়া নিচাত নাথাকে, মদ ভাং নাখায়, তেতিয়া ঘৰৰ মানুহখিনিক ভাল ব্যৱহাৰ কৰে। তেতিয়া সেই ব্যক্তিজনক ক্ষমা কৰি দিব পাৰি যে মদৰ নিচাতে বেয়া ব্যৱহাৰ কৰিছে, ঘৰৰ মানুহ আপোন মানুহ ক্ষমা কৰি দিলোঁ। কিন্তু যিজন ব্যক্তিয়ে মদ ভাং একো নাখায়, নিচাজাতীয় একো বস্তুৱেই নাখায়, সেই ব্যক্তিজনক যদি কিবা এটা সমস্যাৰ কথা আলোচনা কৰিবলৈ যোৱা হয় বা কিবা এটা নজনা কথা সুধিব যোৱা হয়, তেতিয়া যদি হাইনাই কাজিয়া নাই তৎক্ষণাতে উত্তৰটো মানে বেয়াকৈ দেই, বেয়াকৈ কয়, তেতিয়া বাৰু যিজন ব্যক্তিক বেয়াকৈ কয়, বেয়াকৈ শুনায়, সেই শুনা ব্যক্তিজনৰ অন্তৰত কিমান আঘাত লাগিব পাৰে। কথা নাই বাত্ৰা নাই, হাইনাই কাজি নাই, তৎক্ষণাতে বেয়াকৈ কৈ দিলে, তেতিয়াতো সেই শুনা ব্যক্তিজনৰ দুখ লাগিবই, অন্তৰত আঘাত লাগিবই। আৰু মদ ভাং নোখোৱা ব্যক্তিয়ে যদি কোনোবাক বেয়া ব্যৱহাৰ কৰে, ঘৰৰ আপোন মানুহক, জানিব সেই ব্যক্তিজনে যাক বেয়াকৈ কয়, সুস্থ মগজুত বেয়াকৈ কয়, মানে সেই ব্যক্তিজনক অন্তৰৰ পৰা বেয়া পায় কাৰণেহে বেয়াকৈ ক'ব পাৰে। অন্তৰৰ পৰা ভাল পোৱা মানুহ এজনক কেতিয়াও বেয়াকৈ ক'ব নোৱাৰে। আৰু সুস্থ মগজুত, সুস্থ মনেৰে, সুস্থ শৰীৰেৰে কেতিয়াও মানুহক বেয়াকৈ ক'ব নোৱাৰে। অন্তৰত কিবা এটা সদায় বেয়া ভাৱ থাকিব লাগিব সেই ব্যক্তিজনৰ মনত, সেইকাৰণে তৎক্ষণাতে বেয়াকৈ ক'ব পাৰে।